Hello students, welcome to my class. আজি প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে মই প্ৰথম এটা উদাহৰণ লৈছোঁ। উদাহৰণটো চাবা। উদাহৰণটো দিয়া আছে, দুটা ইকুৱেশ্যন দিয়া আছে। 7x - 15y = 2 number 1 ইকুৱেশ্যন আৰু x + 2y = 3 number 2 ইকুৱেশ্যন। এতিয়া এই ইকুৱেশ্যন দুটা আমি কেনেদৰে সলভ কৰিম? আগতেতো আমি গ্ৰাফত কৰিছিলোঁ। গ্ৰাফত যিটো বিন্দুত কটাকটি কৰে সেইটোৱে হয় সলিউশ্যনটো x y ৰ মান। এবাৰ চাবা, মই ইকুৱেশ্যন 2টো লৈছোঁ। x + 2y = 3 দিয়া আছিলে। এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰিম x = 3 - 2y হয়নে? এতিয়া এই যিটো xৰ মান পাইছোঁ, এই xৰ মানটো আমি ক'ত বহাম? 1ত বহাম। 1ত xৰ ঠাইত আমি কি বহাম? 3 - 2y। এতিয়া 3 - 2y আমি বহুৱাই দিম, তেতিয়া আমি কি পাম চাবা। 7 × xৰ ঠাইত আমি কি বহালোঁ? 3 - 2y - 15y = 2। এতিয়া 7 × 3 21, 7 × 2 14y - 15y = 2 implies -14 - 15 কিমান হ'ব? আমি প্লাছ কৰিব লাগিব। 14 + 15 29y = 21টো আমি ৰাইট চাইডে লৈ যাম। 2 - 21 - 19 y থাকিলে 19/29। এতিয়া y ভেলুটো আমি পাই গ'লোঁ 19/29। এতিয়া কি কৰিম? yৰ মান আমি যিটো আমাৰ ইকুৱেশ্যন 3 আছিলে, ইকুৱেশ্যন 3 বহাম। yৰ মান সমীকৰণ 3টো চোৱা, মই 3টো নাম্বাৰিং কৰিবলৈ থাকি গ'ল, 3টো কৰি দিছোঁ। x = 3 - 2y। সমীকৰণ 3ত বহুৱাই পাওঁ। আমি বহুৱালে কি পাম? x = আছিলে 3 - 2y। y মানে 19/29 ইকুৱেলটো কিমান হ'ব? 3 - 2 × 19 মানে 38/29 = 29 লসাগু। 3 × 29 কিমান হয়? 87 - 38 কিমান পাম আমি? 87ৰ পৰা 38 মাইনাছ কৰিলোঁ 49/29। এতিয়া xৰ আৰু yৰ দুইটাৰে আমি মান পাই গ'লোঁ। xৰ মান পালোঁ কিমান? 49/29 আৰু y মান পালোঁ 19/29। এতিয়া নেক্সট আমি এক্সাৰচাইজ 3.3 কৰিম। এক্সাৰচাইজ 3.3 ইয়াত কুৱেশ্যন নম্বৰ 1টো আছিলে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তাৰ ৰোমান 1টো লৈছোঁ মই। x + y = 14 নম্বৰ 1 ইকুৱেশ্যন আৰু x - y = দিয়া আছিলে 4 নম্বৰ 2 ইকুৱেশ্যন। সলিউশ্যন চাবা। তোৰ পৰা আমি কি পাব পাৰোঁ? x = 4 + y লিখিব পাৰোঁনে? কাৰণ yটো আমি ৰাইট চাইডে লৈ আহিলে প্লাছ y হ'ব। এইটো আমি ইকুৱেশ্যন নম্বৰ 3 দিলোঁ। এতিয়া 3ৰ মান আমি ক'ত বহাম? 1ত বহাম। ওৱানটো আছিলে আমাৰ x + y = 14। এতিয়া xৰ জেগাত আমি কি বহাম? 4 + y = 14 implies 4 + 2y = 14 implies 2y = 14 - 4 মানে 10। এতিয়া y = কিমান পালোঁ আমি? 10/2 মানে 5। yৰ মানটো পালোঁ। এতিয়া ইকুৱেশ্যন 3ৰ পৰা আমি xৰ মান উলিয়াম। x = আছিলে y + 4 + y বা y + 4 মানে কিমান হ'ব? 4 + 5 = 9 হৈ গ'ল। এতিয়া সলিউশ্যন দুইটা পাই গ'লোঁ আমি। x = পালোঁ 9 আৰু y = পালোঁ 5।
থেংক ইউ।